নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখনিসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ্ভাগৱত গীতা দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 13। দেহিনোऽস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তি ধীৰস্ত্ৰষ্ট ন মুহ্যতি। শব্দাৰ্থ: দেহিন যি দেহ ধাৰণ কৰে অৰ্থাৎ আত্মাৰ, যথা যেনেকৈ, দেহে দেহত, কৌমাৰম কুমাৰকাল, যৌৱনম ডেকাকাল, জৰা বুঢ়াকাল, তথা তেনেকৈ, দেহান্তৰ প্ৰাপ্তি অৰ্থাৎ দেহান্তৰ প্ৰাপ্তি, ধীৰ প্ৰকৃতিৰ লোকে, তত্ৰ তাত, ন মুহ্যতি বিভ্ৰান্ত নহয়। সৰলাৰ্থ: দেহধাৰী জীৱই অৰ্থাৎ আত্মাই দেহত যিদৰে ল'ৰাকাল, ডেকাকাল, বুঢ়াকাল আদি লাভ কৰে, তেনেকৈ দেহান্তৰ প্ৰাপ্তিও অৰ্থাৎ মৃত্যুৰ অন্তত অন্য দেহ ধাৰণ ঘটে। সেয়ে ধীৰ প্ৰকৃতিৰ লোক এইবোৰত মোহগ্ৰস্ত নহয়। সৰল পদ্য ভাঙনি: ইটো দেহে যেন মতে বাল্য জুৱা জৰাশে আয়ু বৃদ্ধি হোৱে যত মানে সেই মতে দেহান্তৰ ঘটে ইটো আত্মাৰ। জ্ঞানীগণে ইহাংকন গণে। দ্বিতীয় অধ্যায়ৰ 13 নং শ্লোকৰ সৰল ব্যাখ্যা। গীতাশাস্ত্ৰৰ এভাগ অন্যতম বিখ্যাত আৰু সঘনাই উল্লেখিত শ্লোক হৈছে এই ভাগ শ্লোক। হিন্দু শাস্ত্ৰ দুটা বহল ভাগত বিভক্ত, আস্তিক আৰু নাস্তিক। যিসকলে বেদক বিশ্বাস কৰে, জন্মান্তৰবাদ বিশ্বাস কৰে, আত্মা, স্বৰ্গ, নৰক, ইহকাল পৰকাল বিশ্বাস কৰে, সেয়ে আস্তিক। আনহাতে নাস্তিকসকলে এইবোৰ বিশ্বাস নকৰাৰ লগতে ঈশ্বৰো বিশ্বাস নকৰে। ধৰ্মসমূহো এই বিচাৰত দুই ভাগত বিভক্ত, আস্তিক ধৰ্ম আৰু নাস্তিক ধৰ্ম। আনহাতে মানুহৰ জ্ঞানৰ বিকাশ হোৱাৰ সমান্তৰালকৈ পৃথিৱীৰ সকলো দেশৰ সকলো ধৰ্ম, দৰ্শন, মতবাদ, বিশ্বাস, পৰম্পৰা আদি একত্ৰিত কৰি এখন বৃহত্তৰ মানৱ সমাজ গঢ়াৰ সপোনেও চিন্তাবিদসকলৰ মাজত ভুমুকি মাৰিছে। ঠিক তেনেদৰে বিজ্ঞান আৰু ধৰ্মৰ ধাৰণাৰ একত্ৰীকৰণৰ প্ৰচেষ্টাটো বহুতো কৌটিকলীয়া, বহুতো হাজাৰ, লাখ, কোটি কোটি মানুহে মানি অহা বিশ্বাস, পৰম্পৰা আদিও বাদ পৰিব লগাত পৰিছে। সেয়ে এই মহান প্ৰচেষ্টাৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰা এই ৰচকৰ প্ৰচেষ্টাই উল্লেখিত শ্লোকটোৰ ব্যাখ্যা এনেদৰে দিব খুজিছে: আমাৰ দেহ ধাৰণ কৰি থকা আত্মাৰ এই দেহটো আত্মাৰ গাৰ কাপোৰৰ দৰে।
এজন লোকৰ ল'ৰাকাল, ডেকাকাল আৰু বৃদ্ধকালৰ চেহেৰা বেলেগ বেলেগ। অৰ্থাৎ এই জীৱনটোতে আমাৰ দেহা একেবাৰেই একে চেহেৰাতে নাথাকে। মৃত্যু অন্য একো নহয়। এই দেহ বৃদ্ধ হৈ আত্মাৰ বাসৰ অনুপযোগী হৈ পৰাত ই এই দেহাটো ত্যাগ কৰি অন্য নতুন দেহত প্ৰৱেশ কৰেগৈ। যেনেকৈ আমি কাপোৰ পুৰণা হ'লে অন্য নতুন কাপোৰ পিন্ধোঁ। গতিকে ল'ৰাকাল এৰি ডেকাকাল পালে আমি ল'ৰাকালটো হেৰুৱালোঁ বুলি যিদৰে কন্দা কটা নকৰোঁ, তেনেকৈ বৃদ্ধকাল পালেও ডেকাকালক হেৰুৱাৰ বেজাৰ নকৰোঁ। মৃত্যু তেনেকুৱাই। মৃত্যু হ'লে জীৱই ক'ৰবাত গৈ জন্ম ল'বই। গতিকে তাক লৈ বেজাৰ কৰা উচিত নহয়। যুক্তিটো দিলেও আমি কোনো মানুহেই সেই কথা সেইদৰে নামানো, মানিব নোৱাৰোঁ। এটা আত্মাই ডেকাকাল এৰি বৃদ্ধকাল লোৱা আৰু বৃদ্ধকাল এৰি দুনাই অন্য দেহতকৈ ল'ৰাকাল গ্ৰহণ কৰা একে কথা নহয়। মৃত্যু এটা জীৱনৰ পৰিসমাপ্তি। মৃত্যুত মানুহ এজনক আমি চিৰকালৰ বাবেই হেৰুৱাই পেলাওঁ। তেওঁ গৈ ক'ত জন্ম লৈ পুনৰ ল'ৰাকাল গ্ৰহণ কৰিলেগৈ কোনেও ক'ব নোৱাৰিব। যিহেতু সি এটা নতুন পৃথক জীৱন। আমাৰ সকলো কাৰ্য, সকলো চা চিনাকি, পা পৰিচয়, সকলো এটা জীৱনৰ মাজতে সীমাবদ্ধ হৈ থাকে। বৃদ্ধাৱস্থা এৰি বাল্যাৱস্থা গ্ৰহণ কৰা অৱস্থা হোৱা আত্মাৰ এই গতি আমাৰ বাবে মৃত্যুৰ সমতুল্য। সেয়ে বহুতেতো আত্মা নাই বুলিয়ে কয়। শ্লোকভাগৰ গ্ৰহণযোগ্যতা। আত্মা আছেনে নাই এই কথা বিচাৰ নকৰাকৈ শ্লোকভাগ আজিৰ বিজ্ঞানসন্মত সমাজে গ্ৰহণ কৰিব নে নকৰে, সেই কথা আমি ইয়াত বিচাৰ কৰিব বিচাৰিছোঁ। আত্মা যে আছে সেই কথা আমিও দৃঢ়তাৰে ক'ব নোৱাৰোঁ। কিন্তু গীতা আস্তিক শাস্ত্ৰ। আত্মা নাই বুলি ধৰি ল'লে গীতাৰ ব্যাখ্যাই অসম্ভৱ হৈ পৰিব। সেয়ে আত্মাৰ অস্তিত্ব সম্পৰ্কে আমি গীতাশাস্ত্ৰৰ বাহিৰলৈ গৈ বহুত আস্তিক বিশ্ববিখ্যাত বিজ্ঞানীৰ লিখাও অধ্যয়ন কৰিছোঁ। কিন্তু আমাৰ দৰে নিষ্কিন, সাধনহীন, সংযমহীন, পাৰ্থিৱ সম্পদৰ বাসনাৰ বোকাত লুতুৰি পুতুৰি হৈ থকা লোকৰ পক্ষে আত্মা বা ঈশ্বৰ আছেনে নাই সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মৰসাহ কৰাটো বাতুলামিৰ বাদে অন্য একো নহয়। তথাপি আমি চেষ্টাও এৰি দিয়া নাই। আমি এখন মানৱ সমাজ, আমি এটা পৰিয়াল, আমি এটা মাত্ৰ পৰিস্থিতিতন্ত্ৰৰ মাজত বসবাস কৰোঁ। গতিকে ইয়াত আমি সকলো ধাৰণাৰ সমন্বয় সাধন কৰি এক কৰিব নোৱাৰিলে মানৱ সমাজৰ মাজৰ দ্বন্দ্ব, খৰিয়াল, হিংসা, ধ্বংস, হত্যা, যুদ্ধ আদিবোৰৰ অৱসান কেতিয়াও নহ'ব। গতিকে আত্মা আছেনে নাই সেই কথা বিজ্ঞসকলৰ বিচাৰৰ বাবে এৰি দি আমি এই চেষ্টা চলাই যাব বিচাৰিছোঁ। তাৰ আধাৰত আমি এই শ্লোকভাগৰ গ্ৰহণযোগ্যতা নিৰ্ণয় কৰিছোঁ এনেদৰে। মানুহৰ মৃত্যুক লৈ শোক কৰা উচিত নহয়, যিহেতু মানুহৰ দেহাটোৰহে পতন হয়। আত্মা অৰ্থাৎ জীৱটো আছেই। যদি নাই বুলি ধৰোঁ কাৰোবাৰ মৃত্যু হ'লে কি নোহোৱা হয় তেনেহ'লে? সেই জীৱই অন্য এঠাইত জন্ম ল'বই। এইটো সত্য যে আমি এজন লোকক চিৰকালৰ বাবে হেৰুৱালোঁ। কিন্তু কন্দা কটা কৰি আমিতো কাকো জীৱনলৈ ঘূৰাই আনিব নোৱাৰোঁ। যদি তেওঁক জীয়াই ৰখাটো বিচাৰোঁ তেন্তে তেওঁৰ কৰ্মসমূহ, আদৰ্শসমূহ আমি ৰক্ষণাবেক্ষণ নকৰোঁ কিয়? আত্মাৰ সম্পৰ্কত আমাৰ ধাৰণা আৰু গীতাৰ ধাৰণাৰ সমন্বয় জানিবলৈ পাছৰ শ্লোকসমূহলৈ যাব লাগিব। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।